এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৌচুমীজ ব্লগ। আৰু আজি আমি যাব ওলাইছিলোঁ ঘৰলৈ, গতিকে চাই লওক ভিডিঅ'টো শেষ হ'লোঁ। এয়া হৈছে জালুকবাৰী আৰু ইয়াৰ পৰিৱেশটো মোৰ একদমেই প্ৰিয়, মোৰ বহুত ভাল লাগে। আমি ঘৰত আহি পালোঁ। আৰু এতিয়া আমি ঘৰত আছোঁ গোটেইবিলাকে, মানে অলপ ঘৰৰ মানে অলপ খানা যোগাৰ কৰিছোঁ, যিহেতু আমাৰ মন্দিৰৰ সকাম আছে। মন্দিৰৰ সকামৰ আমাৰ ওজাপালি যোৰা আমাৰ ঘৰৰ পৰা দিয়া গৈছিলে, তাৰ বাবে আমি গোটেইবিলাক প্ৰস্তুতি চলাইছোঁ। এইবিলাকে ধুতি পিন্ধি আছে, আমাৰ মুকুলে পিন্ধোৱা এইবিলাক, আমাৰ লাকি আছে, তাৰপিছত এনেকৈ আছোঁ আৰু মানে আমাৰ সেয়াক আৰু ভিডিঅ' চিডিঅ' কৰিব নোৱাৰি, মানে সি অলপ বেছি হেৰি দেখায়তো। আৰু এইফালে আছে আমাৰ মুনু আছে, বৌ আছে। বৌ কিবা এটা কৈ দিয়া। আমি আৰু খানা বনোৱাতে ব্যস্ত আৰু আমাৰ ঘৰতে দেখা পাব এনেকৈ আৰু বাকী আমি দেখাই আছোঁ বাৰু বাহিৰৰ কথা। এতিয়া বাৰু ৰাইজৰ মানুহ আহি আছে আমাৰ ঘৰত, যিহেতু খানা আছে, খানা চানা খাবৰ কাৰণে আহি আছে বাৰু। বাকী দেখাই আছোঁ এনেকৈ সেই পাইছোঁ, ধুনীয়াকৈ খানা যোগাৰ চলি আছে। এইবিলাক খানা যোগাৰ কৰা আছে। এয়া আমাৰ বৰ্তা, বাকী আৰু আমাৰ দিয়াহঁত আছে। এয়া আমাৰ ধুনু। আজি মেখেলা এটা পিন্ধি যাম হয় নেকি? এইটো দিয়া ইহঁত আছে এইফালে। এই আমাৰ ইমান চুচি খাব ওলাইছোঁ ধুনীয়াকৈ গোটেইবিলাকে। আৰু আমি মন্দিৰলৈ আহিলোঁ। এয়া হৈছে আমাৰ চুবুৰী ৰাইজৰ মন্দিৰটো। আমাৰ আমন্ত্ৰণ মাননীয় মানে জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহিংসা আন্দোলনত তেওঁ সেই লগত লৈ গৈছিল ইংৰাজক খেদিবৰ কাৰণে। সেইদিনাখন কেইদিনমান আগত আমি এনেকৈ ধুনীয়াকৈ সকলোবোৰ বহি আছোঁ। সবাই খোৱাৰ পিছত আমি গোটেইবোৰ এনেকৈ ঘৰলৈ বুলি ৰাওনা হ'লে। ইয়াত দাদা, আইতা, বৌহঁত, গোটেইবিলাক বৰমা, গোটেইবিলাক আহি আছোঁ। ধুনীয়াকৈ আমি এতিয়া ৰাইজৰ পৰা শেষ কৰি ঘৰলৈ আহি আছোঁ। আৰু ভাল লাগিলে আজি, মানে ইমান বছৰ মূৰত আমি এই সভাত আহিলোঁ, যিহেতু ভাল লাগিছে। গতিকে এতিয়া মই আপোনালোকৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।